উন্নতি আপোনালোকে চাওক আজি আমাৰ গোলাঘাটত মেডিকেল কলেজ হ'ব কোনোবাই কল্পনাও কৰিব পাৰিছিলে নেকি আজি আমাৰ গোলাঘাটত মেডিকেল কলেজ হল আজি আমাৰ গোলাঘাটত ক্যান্সাৰ হস্পিটাল হল মই মাজে মাজে আহি চাই থাকো আমাৰ গোলাঘাটত আগতে যোৰহাটত হৈছিল গুৱাহাটীত হৈছিল গোলাঘাটত মেডিকেল কলেজ হ'ব কোনেও ভবাও নাছিল গোলাঘাটত ক্যান্সাৰ হস্পিটাল হ'ব কোনেও ভবাও নাছিল আজি আমাৰ অলপ আগতে মই গোলাঘাটৰ নতুন ডিসি অফিস উদ্বোধন কৰি আহিছো এনেকুৱা ডিসি অফিস অসমত আৰু দ্বিতীয়টো নাই গোলাঘাটতে সকলোতকৈ ধুনীয়া ডিসি অফিস আজি নিৰ্মাণ হৈছে দেৰগাঁৱৰ পৰা গোলাঘাট আজি ধোদৰালি ধুনীয়া হল দেৰগাঁৱৰ পৰা পদুমণি হৈ ৰঙাজানলৈ ধুনীয়া ৰাস্তা হল গোলাঘাট আৰু মেৰাপানীৰ মাজত নতুন ৰাস্তা হল বাইদৰ কাৰণে যোৱাবাৰ যেতিয়া মই মেৰাপানীত গৈছিলো মই মেৰাপানীত কৈ আহিছিলো যে মেৰাপানীত আমি এখন কলেজ কৰিম আজি মেৰাপানীত কলেজো সম্পূৰ্ণ হল এইবাৰ তাত আমি লৰা ছোৱালীক এডমিশন দিম আজি এই কথাবিলাক আগত কোনেও চিন্তা কৰা নাছিল ৰাস্তা ঘাট স্কুল কলেজ আৰু লগতে বিৰাংগনা সতী সাধনী বিশ্ববিদ্যালয় মুকলি মঞ্চ নামঘৰ বিলাকলৈ আৰ্থিক সাহায্য আঠখেলীয়া নামঘৰ ইমান সুন্দৰ কৰি বনোৱা হৈছে আজি গোলাঘাটৰ উন্নয়নে এটা নতুন জীৱন পাইছে আমাৰ গোলাঘাট সমষ্টিত ৩৮,০০০ মহিলাই আজি মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান পাইছে আমাৰ গোলাঘাট সমষ্টিত ৩৫,০০০ মহিলাই অৰুণোদয় পাইছে আজি আৰু ২,০০০ যোগ কৰি দিলো আৰু আমাৰ ইয়াতে নিযুত মইনা আঁচনিত ১৭,০০০ ছোৱালী উপকৃত হৈছে আপোনালোকে চিন্তা কৰক যোৱা ৫ বছৰত আমাৰ গোলাঘাটৰ আমাৰ অসমৰ জনজীৱনলৈ কিমান পৰিৱৰ্তন আহিলে